Hello everyone, mini blog today আপোনালোকক সকলোকে স্বাগতম জনাইছো। আমি বৰ্তমান গৈ আছো শুটিং কৰিবলৈ আৰু যত আহিছো জিএমসি পাহাৰ। আপোনালোকে ৰোডটো দেখি নিশ্চয় গম পাইছে যে কিমান বেছি গৰম হ'ব। এই গৰমতো আমাৰ শুট কন্টিনিউ চলি গৈ আছে আৰু এই গানটোৰ নাম হৈছে লৰালি, ডাইৰেকশন দিছে প্ৰণৱ ভৰালীয়ে আৰু গানটো আজি আমাৰ তৃতীয় দিন। আজি আমাৰ গানটো কমপ্লিট হ'ব। এতিয়া ইয়াতে শুটিং কমপ্লিট হৈ যোৱাৰ পাছত এতিয়া আমি চাংমাই হোটেলতে লাঞ্চটো কৰিবলৈ আহিলো। ইয়াত কিন্তু দিনত যথেষ্ট মানুহৰ ভিৰ হয়, তথাপিও আমি সিট পালো আৰু এতিয়া আমি লাঞ্চটো কৰিবলৈ ওলাইছো। তো আগে পিছে ইয়াত আহি খাইছো, তথাপিও আজি আকৌ এবাৰ খাম। আৰু এওঁলোকে থালিখনত বহুত চাটনিৰ পৰা আদি কৰি চব্জিও বহুতখিনি দিয়ে। তো নিৰামিষ ভোজী সকলৰ কাৰণে একো দিগদাৰ নহয়, চব খাবলৈ পাব ইয়াতে। তো ইয়াতে চাটনি কেইবাটাও দিছে। তাৰপিছত ইয়াৰ আমাৰ ছাইডত আৰু বেলেগ বেলেগ চাটনি আহি গ'ল আৰু লগতে এয়া চিকেন আৰু লগতে অকণমান